নেক্সট হৈছে হাৰ্ভেষ্টিং। ঠিক আছে, হাৰ্ভেষ্টিঙক অসমীয়াত কওঁ আমি যে কাটি আনো শস্য, আমি ধান যেতিয়া কাটি আনো তেতিয়া সেইটোক কয় হাৰ্ভেষ্টিং। আমি হাৰ্ভেষ্টিং কাটিং অফ ক্ৰপ আফটাৰ ইটছ মেচিয়ৰ, যেতিয়া ই পকি যাব তেতিয়া যাক আমি কাটো, সেই পদ্ধতিকে কয় হাৰ্ভেষ্টিং, কাটো। ঠিক আছে, চ' এইটো আমি চিকেল মানে হৈছে কাঁচি। কাঁচি আমি কি কৰোঁ, মেনুৱেলি কৰিলে আমি কাঁচি দি কৰোঁ, বা আমি মেচিন, এইটো দেখিছোঁ ডাঙৰ ডাঙৰ যিবিলাক খেতি আছে ডাইৰেক্ট এনেকৈ কৰে। ইয়াত এনেকৈ কাটি গৈছে, এইফালৰ পৰা একদম বেলেগ বেলেগ হৈ গৈছে, নৰাবিলাক বেলেগকৈ ওলাই গৈছে আৰু ধানবিলাক বেলেগকৈ ওলাই গৈছে। ঠিক আছে, এইবিলাক ডাঙৰ ডাঙৰ জেগাত, বাহিৰত যিবিলাক ডেভেলপ কাণ্ট্ৰি আছে, আমেৰিকা, জাৰ্মানী, এনেকুৱা জেগাত এইবিলাক এনেকৈ ধৰণে খেতি কৰে। ঠিক আছে, আৰু আমাৰ ইয়াত বৰ্তমান কি কৈছে, আমাৰ ইয়াতো আহিছে আৰু পাঞ্জাৱ হাৰিয়ানাত অলপ অলপকৈ আহিছে, কিন্তু আমাৰ অসমতো আহিছে, কিন্তু সৰুবিলাক আহিছে। আমি ডাইৰেক্ট কটাৰ পিছত কিন্তু মৰাটো যিটো আছে আজিকালি মেচিনত প্ৰায় হৈছে, কিন্তু আমি কি কৰোঁ, আমি এনেকৈ কেঁচি দি পেলাই আমি কাটো। ঠিক আছে, আমি মানুহ লগাই পেলাই আমি মেনুৱেলিয়ে কৰোঁ। ঠিক আছে, দিছ ইজ কল্ড হাৰ্ভেষ্টিং। তাৰপিছত আছে থ্ৰেচিং। থ্ৰেচিং মানে কি গম পাইছানে? থ্ৰেচিঙৰ অসমীয়া টাৰ্মটো হৈছে, থ্ৰেচিঙক অসমীয়াত কয়, কোনোবাই ক'ব জানানে অসমীয়াত কি বুলি কয়? মৰণা মৰা নে কি? মৰণা মৰা বুলি কয়। কি বুলি কয়? মৰণা মৰা। মানে কি হৈছে, এইটো গছপুলি আছে, আমি এইখিনিতে গছপুলিটো এইখিনিত এইবিলাকত ফল লাগি লাগি আছে, ধান লাগি আছে, আমি এইখিনিতে কাটি আনো। কাটি অনাৰ পিছত এইখিনি এগালমান আমি কৰি লওঁ আৰু ইয়াত লাগি আছে। এই ধানৰ পৰা, গ্ৰেইনছৰ পৰা চাৰ্ফ বুলি কয়। চেফ। ঠিক আছে, আমি গ্ৰেইনবিলাক, চেফৰ পৰা গ্ৰেইনবিলাক আমি কি কৰোঁ, আমি তোমাৰ মৰণা মাৰিম বুলি কয় যে, গৰু দি ফালেও মাৰোঁ, আমি ট্ৰেক্টৰ দি ফালেও মাৰোঁ, আমি এইফালে চবফালে আমি ধুনীয়াকৈ ধানখিনি মেলি ফালে আমি কি কৰোঁ, চবফালে এনেকৈ মৰণা ঘূৰাই থাকোঁ, গৰু ঘূৰাই থাকোঁ, নহ'লে আমি মেচিন কিবা পাৱাৰ টিলাৰ বা আমাৰ ট্ৰেক্টৰ আমি ঘূৰাওঁ, তেতিয়া কি হৈ যায়, এইবিলাক ইয়াৰ পৰা এৰাই যায়। ঠিক আছে, অকল ধানবিলাক থাকি যায়, তেতিয়া আমি এই বস্তুটো আঁতৰাই দিওঁ আৰু অকল ধানবিলাক তলত থাকি যায়। তো এই মেথডটোকে কয় থ্ৰেচিং বুলি। দ্য প্ৰচেছ বাই হুইচ গ্ৰেইনছ আৰ ছেপাৰেটেড ফ্ৰম চেফ। ঠিক আছে, তাক কি বুলি কয়? থ্ৰেচিং। চ' এইটো কুৱেশ্যন আহিব পাৰে ইয়াত, শ্বৰ্ট কুৱেশ্যন, হোৱাট ইজ থ্ৰেচিং। নেক্সট আছে উইনয়িং। উইনয়িং মানে বাঁহ দিয়া বুলি কয়, বাঁহ দিয়া, বতাহ দিয়া। ঠিক আছে, এটা মেচিন থাকে, মেচিনৰ এইফালে বস্তু এটা, সেইফালে আমি ধৰি ল'লোঁ দীঘল দীঘলকৈ আমাৰ এনেকৈ কিবা শস্য লাগি আছে, তাৰ আগত যদি এইফালে খুব জোৰছে বতাহ আহি আছে, এইফালৰ পৰা বতাহ আহি থাকে, এই মেচিনটো দি বতাহ আহে, ইয়াৰ আগত যদি আমি থৈ দিওঁ, ঠিক আছে, তেতিয়া কি হৈ যায়, এইবিলাক বতাহৰ দ্বাৰা আমি এই যিবিলাক গ্ৰেইনছ আছে, যিবিলাক মানে শস্য আছে, এইবিলাকক সিহঁতৰ পতানবিলাক যিবিলাক সিহৰ পৰা আমি বেলেগ কৰোঁ, মানে চেফৰ পৰা এই ধান গছজোপাত এজোপা আছে, এইখিনি কাটি আনিলে ধান লাগি আছে, এই গোটেই গছজোপাৰ পৰা ধানখিনি বেলেগ যিটো কৰোঁ আমি বতাহ দি পেলাই, তাকে আমাৰ উইনয়িং বুলি কয়। ঠিক আছে, নেক্সট আছে আমাৰ লাষ্ট যিটো আমি আছে আমাৰ এইটো লেচনৰ, সেইটো হৈছে আৰু এটা আছে তাৰপিছত, মানে এই প্ৰচেছটোৰ যিটো আমি ক্ৰপ প্ৰডাকশ্যনৰ প্ৰচেছ পঢ়ি আছোঁ, তাৰ লাষ্ট এইটো হৈছে আমাৰ হৈছে ষ্ট'ৰেজ। ঠিক আছে, আমি ক'ত ষ্ট'ৰ কৰিম। ঠিক আছে, আমি ধান কাটি আনিলোঁ, ধান মৰণা মাৰিলোঁ, আমাৰ ধান সৰু সৰুকৈ পাই গ'লোঁ, আমি ধুনীয়াকৈ ৰ'দত শুকুৱালোঁ, বস্তাত ভৰালোঁ, এই বস্তাত ভৰাই পেলাই আমি কি কৰোঁ, আমি আমাৰ ঘৰৰ ভঁৰালত ৰাখি থওঁ। ক'ত ৰাখোঁ? ভঁৰাল বুলি কওঁ। ঠিক আছে, ভঁৰালত ৰাখি থওঁ, সেইটো হৈছে ষ্ট'ৰেজ। এতিয়া কি কৰে, আমাৰ যিখিনি এতিয়া যে বৰ্তমান যে আমাৰ এতিয়া এনেকুৱা এটা অৱস্থা হৈছে, ইয়াত চৰকাৰে যে আমাক চাউল তাউলৰ ব্যৱস্থা কৰি আছে, ক'ৰ পৰা পাইছে? ঠিক আছে, সেইটো হৈছে এটা চৰকাৰী এটা কোম্পানী আছে, এইটোক কয় ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া। তেওঁলোকে কি কৰে, যেতিয়া আমি খেতিয়কবিলাকৰ পৰা চব ধানবিলাক কিনি লয়, যেতিয়া ধান হৈ যাব, যিবিলাক খেতিয়কৰ কাৰণে যিবিলাক কি হৈছে, যিবিলাক দৰকাৰী আছে নিজৰ পৰিয়ালটোৰ কাৰণে, সেইখিনি নিজৰ ওচৰত থৈ পেলাই বাকীখিনি চব কি কৰি দিয়ে, মাৰ্কেটত বিক্ৰী কৰি দিয়ে। মাৰ্কেটত বিক্ৰী কৰাৰ পিছত সেইটো চৰকাৰে বা বেলেগ দামী দামী কোম্পানীবিলাকে সেইবিলাকক কিনি লয়, কিনি লৈ পেলাই তাক ধানৰ পৰা তাক আকৌ কি কৰে, আমাৰ ৰাইচ প্ৰডাকশ্যন কৰিব, ৰাইচ প্ৰডাকশ্যন কৰি পেলাই সেইবিলাক বা ধান হিচাপেও বা ৰাইচ হিচাপেও কি কৰিব, ডাঙৰ ডাঙৰ গ্ৰেনেৰীত, আমাৰ ডাঙৰ ডাঙৰ এনেকুৱা যিবিলাক ষ্ট'ৰেজ আছে, ৱেৰ হাউচ আছে, তাত ৰাখি থয়। ঠিক আছে, ইয়াত এটা টাৰ্ম আছে তোমালোকৰ, চাইলো বায়ুৰ ঊৰ্ধ্ব শস্য ভঁৰাল, চাইলো বুলি এটা টাৰ্ম আছে। চাইলো মিন্স
যে ইয়াত আমাৰ এই যেতিয়া এফচিআই গুদামবিলাক আছে, গুদাম বুলি কয়, সেই গুদামবিলাকত যদি আমি এনেকৈ খোলাকৈ থৈ দিওঁ, তেতিয়া বা আমি ভঁৰালত যদি থৈ দিওঁ বা মাটিত যদি থৈ দিওঁ, তেতিয়া কি হয়, নিগনি চিগনি আহি পেলাই আমাৰ শস্যবিলাক খাই পেলাই, খায়নে নাখায়? সেই এনেকুৱা এটা ছিষ্টেম আছে য'ত একদম এনেকৈ আমি এনেকৈ বন্ধ আছে চাৰিওফালে, য'ত বায়ুও সোমাব নোৱাৰে, ঠিক আছে? সেই তাক কয় চাইলো। তোমালোকৰ বুকত আছে হোৱাট ইজ চাইলো আহিব পাৰে, হোৱাট ইজ চাইলো, ঠিক আছে? কীট পতংগ, এন্দুৰ চেন্দুৰ মুঠতে তাত একোৱে সোমাব নোৱাৰে, ঠিক আছে? বায়ুৰ ৰুদ্ধ একদম, তেনেকুৱা জেগাত আমাক একদম বন্ধ কৰি থৈ দিয়ে, যাতে আমাৰ যিবিলাক আমাৰ ষ্ট'ৰেজত যিবিলাক আমি আমাৰ প্ৰডাকশ্যন আছে, প্ৰডাক্টছ আছে, প্ৰডাক্টবিলাক যাতে ভাল হৈ থাকে, ঠিক আছে? নেক্সট টাৰ্মটো হৈছে ফুড ফ্ৰম এনিমেল। আমি ফুড অকল আমি শস্যৰ পৰা নহয়, আমি ফুড এনিমেলৰ পৰা ফুড পাওঁ। আমি কি পাওঁ এনিমেলৰ পৰা ফুড? আমি মিল্ক পাওঁনে? আৰু কি পাওঁ এনিমেলছৰ পৰা? আমি মিট পাওঁনে? আমি মিল্ক ক'ৰ পৰা পাওঁ? কাউৰ পৰা পাওঁ, বাফেলোৰ পৰা পাওঁ, কেমেলৰ পৰা পাওঁ, গটৰ পৰা পাওঁ, ঠিক আছে? মিটবিলাক আমি এগ আছে, ঠিক আছে, এগ আছে, এগ পাওঁ আমি, ঠিক আছে? ক'ৰ পৰা পাওঁ এগ? মিট ক'ৰ পৰা? মিট ক'ৰ পৰা পাওঁ? যিবিলাক আমি খাবলগীয়া যিবিলাক এনিমেল আছে সেইবিলাকৰ পৰা আমি মিট পাওঁ, ঠিক আছে? আমি কুকুৰাৰ পৰা এগ পাওঁ, ঠিক আছে? এতিয়া এই বস্তুবিলাক মানুহে কি কৰে, লাৰ্জ স্কেলত, এটা ডাঙৰ স্কেলত এই বস্তুবিলাকক সিহঁতক পুহি পেলাই তাৰ পৰা কি কৰে সিহঁতে, সেইবিলাক যেতিয়া তাৰ পৰা এইবিলাক মিল্ক ওলালে, মিল্কবিলাক বিকিলে, ঠিক আছে? এগ বিকিলে, মিট বিকিলে, এইবিলাকক কয় এনিমেল হাজবেণ্ডৰী বুলি। এনিমেল হাজবেণ্ডৰী বা পশুধন পালন। সেইবিলাকক সিহঁতে যত্ন ল'ব, কেয়াৰ কৰিব, তাৰপিছত সিহঁতক ধুনীয়াকৈ ৰাখিব, ঠিক আছে? ৰাখি মেলি সিহঁতক কি কৰিব, তাৰ পৰা যিবিলাক প্ৰডাক্ট ওলাব, প্ৰডাক্টৰ পৰা সিহঁতে কি কৰে, নিজে মানুহবিলাক চলে বা সেইটো এটা সিহঁতৰ জীৱিকা টাইপত লয় মানে, ঠিক আছে? সেইবিলাককে কয়, সেই প্ৰচেছ মেথডটোকে কয় এনিমেল হাজবেণ্ডৰী, সেই মানুহখিনিৰ লগত যিখিনি মানুহ জড়িত হৈ থাকে, ঠিক আছে? এইখিনি আছিলে আমাৰ এই লেচনটোৰ